फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे। आज मैं आपनालोकर लगत शेयर करिम पनीৰৰ এটা स्पेशल रेसिपि। आशा करूँ आपनालोकर ভাল লাগিব আৰু যদি ভাল লাগে মোক कमेन्ट কৰি জনাবলৈ নাপাহৰিব। মই বনাবলৈ লৈছো মটৰ পনীৰ, যাৰ বাবে আমাক লাগিব ধনিয়া, দুটা পিয়াজ, আদা নহৰু পেষ্ট, বিলাহী এনেকৈ পেষ্ট বনাই লৈছো, পনীৰ লৈছো অলপ ডাঙৰ ডাঙৰ কাটি লৈছো, 3 চামুচ দৈ ভালদৰে ফেটি লৈছো আৰু এইখিনি হৈছে গ্ৰীণ মটৰ আৰু মটৰখিনি মই 5 মিনিট মান আগতে বইল কৰি লৈছিলো। আৰু এফালে ড্ৰাই স্পাইচ বিলাক আছে, এবিলাক হৈছে গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ হালধি, দুটা ইলাচি, শুকান জলকীয়া আৰু তেজপাত। কেৰাহীত তেল গৰম হোৱাৰ পিছত ইয়াত দিছো তেজপাত, ইলাচি আৰু জলকীয়া। তাৰ পিছত ইয়াত এড কৰিছো পিয়াজখিনি অকনমান ভজাৰ পিছত আমি ইয়াত দিম আদা নহৰু পেষ্ট আৰু তাৰ পিছত আদা নহৰু কেঁচা গুণ্ডটো যোৱালৈকে অকমান দেৰি ভাজি থাকিম। এতিয়া মই ইয়াতে যিখিনি ড্ৰাই স্পাইচেছ লৈছিলো গোটেইখিনি একেলগে দি দিছো। এনেকৈ দিলে কালাৰটো বহুত ধুনীয়া আহে, কিন্তু এটা কথা মন কৰিব, এইখিনি দিয়াৰ পিছত বেছি দেৰি তেলত নাৰাখিব, নহলে তিতা হৈ যাব। আৰু তাৰ পিছত লগালগ ইয়াত বিলাহীৰ পেষ্টখিনি দি দিব। বিলাহীখিনি ভালকৈ মছলাখিনিৰ লগত মিক্স কৰি ভাজি ল'ব আৰু বিলাহীখিনি যেতিয়া তেল এৰিবলৈ আৰম্ভ কৰিব তেতিয়া ইয়াত আমি মটৰখিনি এড কৰি দিম। মটৰখিনিও ভালদৰে মিহলাই ল'ব আৰু এতিয়া মই ইয়াত এড কৰিম 3 চামুচ দৈ। দৈখিনি মই খুব ভালদৰে ফেটি লৈছো। দৈখিনি দিয়াৰ পিছতো এইখিনি ভালদৰে মিহলাই ল'ম। আৰু এতিয়া দিছো সোৱাদ অনুসৰি নিমখ মই হাতেৰে দিছো কাৰণ চামুচে দিলে মই আন্দাজ নাপাওঁ, সো প্লিজ ইগনোৰ ডেট। তাৰ পিছত প্ৰয়োজন অনুসৰি পানী এড কৰিলো ইয়াত আৰু পনীৰখিনি দি দিলো। এতিয়া ঢাকন লগাই 5 মিনিট মান উতলিবলৈ দিছো। পনীৰখিনি সফট হ'ব লাগিব আৰু মটৰখিনি ভালকৈ সিজিব লাগিব। 5 মিনিট মানৰ পিছত মটৰখিনি ভালদৰে সিজি যাব। এতিয়া মই 2 পিচমান পনীৰ আৰু অলপমান মটৰ এনেকৈ ভাঙি দিছো। এনেকৈ দিলে মই ভাল পাওঁ, নিদিলেও কথা নাই। তাৰ পিছত গেছটো অফ কৰি কেঁচা ধনিয়া দিলো আৰু আমাৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াক গৰমে গৰমে সাৰ্ভ কৰিব লাগে। So আজিলৈ মানে আকৌ লগ পাম সোনকালে নতুন এটা ভিডিঅ'ত। Keep watching, love you all, take care.